গৰম দিন আহি আছে। গৰম দিন বুলি কোৱাৰ লগে লগে মহ দাহ কাৰেণ্টৰ অহা যোৱা এইবিলাক এটা সমস্যা মুঠতে গৰম দিনটো লগতে লৈ গুচি আহে। আৰু গৰম দিনত সাপবিলাকো য'ত ত'ত বেছিকে পটপটাই পিনপিনাই ঘূৰি ফুৰা দেখা পোৱা যায়। আৰু বহুতৰ কাৰণে সাপো এটা সমস্যা। আৰু সাপ এটা সমস্যা নহবইনো কিয়? কাৰণ ভাৰতবৰ্ষত প্ৰতি বছৰে ৪৫,০০০ৰ পৰা ৫০,০০০ মানুহ সৰ্পদংশনৰ ফলত মৃত্যু হয়। অৰ্থাৎ এদিনত প্ৰায় ১২৫ জন মানুহ। ইয়াৰ কাৰণ হ'ল ভাৰতৰ বেছিভাগ মানুহ এতিয়াও খেতিৰ ওপৰতে নিৰ্ভৰশীল। খেতি পথাৰে নিগনিক এট্ৰেক্ট কৰে, নিগনিটো খাবলৈ সাপ আহে। সেয়ে খেতি পথাৰত সাপ আৰু মানুহৰ মুখামুখি হোৱাটো চিম্পুল কথা। এইখিনিতে মানুহৰ মনত প্ৰশ্ন আহে যে সাপৰ কামোৰ নাখাবৰ কাৰণে আমি কি কৰিব পাৰোঁ? আহক এই ভিডিঅ'টোত আমি সেই বিষয়ে আলোচনা কৰোঁ। নমস্কাৰ বন্ধুসকল, মই মানস, আপোনালোকে চাই আছে ছেভ ৱাইল্ড লাইফ। সেয়ে দেৰি নকৰি জানো আহক সাপে কামোৰাৰ পৰা হাত সৰাৰ 7টা উপায়। 1 নম্বৰ, কোনো মুকলি স্থান য'ত ওখ ঘাঁহ বন থাকে তেনেকুৱা স্থানত খোজ কাঢ়োতে সদায় বুট জোতা আৰু লং পেনৰ ব্যৱহাৰ কৰিব। 2 নম্বৰতে, ৰাতি বা সন্ধিয়া সময়ত ক'ৰবাত খোজ কাঢ়োতে হাতত এটা টৰ্চ লাইট লৈ লওক, কাৰণ সন্ধিয়া সময়ত বা ৰাতি সময়ত সাপবিলাক য'ত ত'ত পৰি থাকিব পাৰে। পৰি থাকিলে আপোনাৰ তাৰ গাত গছক পৰিব পাৰে, গছক পৰিলে সি আপোনাক কামুৰি দিব পাৰে, কামুৰিলে আপোনাৰ এইবিলাক যাতে নহওক সেইটো কাৰণে আপুনি হাতত এটা টৰ্চ লাইট লৈ লওক। 3 নম্বৰতে, এন্ধাৰ চুকোন এইবিলাকত হাত দিয়াৰ আগতে এবাৰ চেক কৰি চাই লওক, কাৰণ তেনেকুৱা স্থানত সাধাৰণতে সাপ থকা দেখা পোৱা যায়। 4 নম্বৰতে, পুৰণি গোটাই থোৱা কাঠ বা শিল এইবিলাক চাফা চিকুণ কৰোঁতে বা এঠাইৰ পৰা আন ঠাইলৈ নিওঁতে খুব সাৱধান হ'ব, কাৰণ এইবিলাকৰ তলত সাপ প্ৰায়ে থাকে। 5 নম্বৰতে, গৰম দিনত মজিয়াত বা পকাত চবেই শুৱে, আপুনিও শুৱে, কিন্তু তেনেকুৱা নকৰিব। তেনেকুৱা কৰোঁতে খুব সাৱধান হ'ব। পৰাপক্ষত যে নুশুবই। যদি কিবা কাৰণে শুব লগা হয় তেতিয়া এখন আঁঠুৱা ব্যৱহাৰ কৰক, কাৰণ আপুনিওতো নিবিচাৰে ৰাতি আপোনাৰ পাৰ্টনাৰ বেলেগ কোনোবা হোৱাটো। 6 নম্বৰতে, যদি সন্মুখত সাপ দেখিছে তেন্তে তাক আমনি নকৰিব। যদি আপুনি তাক আমনি নকৰে সিও আপোনাক অপকাৰ নকৰে। 7 নম্বৰ, টিভি শ্ব' চাই কোনো ট্ৰেইনিং নোহোৱাকৈ জ'চত কেতিয়াও সাপ ৰেস্কিউ কৰাৰ যত্ন নকৰিব। এনেকুৱা কৰাৰ ফলত হয়তো আপোনাকে কোনোবাই ৰেস্কিউ কৰিবলগীয়া হ'ব পাৰে। এই 7টা টিপছ দিয়াৰ পিছত এটা লাইক আৰু এটা ছাবস্ক্ৰাইবটো আপোনালোকে কৰি থৈ যাব পাৰে। বন্ধুসকল, এই 7টাই আছিলে সাপৰ কামোৰৰ পৰা বচাৰ উপায়। আশা কৰোঁ কিবা এটা নতুন শিকিবলৈ পালে। সাপ আৰু ৱাইল্ড লাইফ সম্পৰ্কীয় এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰক। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ বাই বাই।